Hello guys. Hello guys. আজি ফাৰ্ষ্ট ইউটিউবৰ ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। তো ইউটিউবত ভিডিঅ' আপলোড কৰিম আজিৰ পৰা বুলি কণ্টিনিউ ভাবি আছোঁ। তো যিমান পাৰোঁ যিকোনো বস্তুকেইটা আপোনালোকক দেখাব চেষ্টা কৰিম। মইতো বৰ্তমান এতিয়া ডিপুত থাকোঁ। এতিয়া ডিপুতে আপোনালোকে ভিউ কেইটামান দেখাই আছোঁ, চাই ল'ব বাৰু কেনে লাগে। হেল্ল' গাইজ, তো ফুল কি আছে আপোনালোকক দেখাবতো লাগিব ন। নিশ্চয় ফুলকেইটাৰ নামটো বাৰু বিশেষকৈ নাজানো, কিন্তু আপোনালোকক ফুলকেইটা নিশ্চয় দেখাবলৈ চেষ্টা কৰিম দেই। দেখাই আছোঁ ৰ'ব। কেলা, ইয়াত দেখোন ফুলেই নাই। ৰ'ব বেলেগ দেখা। ফেমিলি আমাৰ আকৌ চিৰিয়াখানাত আপোনাৰ হাতী, গড়, ভালুক, হৰিণ, বহুত গোটেইবোৰ বস্তু আছে। আপোনালোকক দেখাই আছোঁ ৰ'ব, এক ছেকেণ্ড ৰ'ব। এয়া দেই আপোনাৰ মিনি এলিফেণ্ট। এয়া হ'ল মাদাৰ। আচলি বুলি ভাবিছিলে নেকি আপোনালোকে? তাৰ পাছতে আহি গ'লোঁ। এইটো কি হয় নাজানো, চাই লওকচোন আপোনালোকে। এইটো কি হয় ময়ো ইমান ভালকৈ নাজানো বাৰু। কাৰ মূৰ্তি? এয়া মাকৰ কোলাত শুই আছে নেকি, গম নাপাওঁ দেই কোন হয়। চাওকচোন বাৰু ভালকৈ। চৰাইও বহি আছে দেই। ঐ, এইটো দেখিছেনে? কি হয় এই সঁচা বুলি ভাবিছিলে নেকি? সঁচা নহয়, এইটো জাষ্ট ডেমোৰ কাৰণে বনোৱা হৈছে। ঐ, ভয় লাগিছে। জাষ্ট ডেমো দেই। কওকচোন, এটা হৰিণক কেনেকুৱা বাঘে এটেক কৰিছে। তো গাইজ, এইবোৰ মানে জাষ্ট খন্তেকীয়া শ্ব'ৰ কাৰণে বনাইছে। এতিয়া চিৰিয়াখানা, এইটো আমাৰ লোকেল চিৰিয়াখানা। হৰিণক এতিয়া বচাব আহিছোঁ মই। বাঘটো আপোনাৰ অকণ বুঢ়া হৈছে বাৰু। দেখাবলৈ বহুতকেইটা বস্তু আছে, কিন্তু বহুত টাইম লাগি যাব গাইজ। এতিয়া ভিডিঅ' আপলোড কৰোঁতেও আপোনাৰ গমেই পায় আপোনালোকে, যিমানখিনি ইউটিউবৰ আছে তাৰ ভিতৰত ভিডিঅ' আপলোড কৰিব 1 ঘণ্টা 1.5 ঘণ্টা সময় লাগে। সিমানটো সময় দিব নোৱাৰিম গাইজ। তো বেলেগ কামো অলপ আছে মোৰ, সেইকাৰণে সৰু সুৰা যিমান ভিডিঅ'বোৰ আপলোড কৰি থাকিম। আৰু আপোনাৰ চাই লওক, এইটো আপোনাৰ ময়ূৰৰ ওপৰত বহিছে। আপোনালোকে নাম জানিব যদি গাইজ কমেণ্ট বক্সত নামটো মাৰি দিবচোন, ময়ো চাই ল'ম ভালকৈ। मैं नहीं बताऊंगा। এইটো হ'ল আমাৰ কাজিৰঙাৰ এশিঙীয়া গড়। এশিঙীয়া কওঁতে আকৌ শিঙে নাই দেই, এনে কৈছোঁ বাৰু। এশিঙীয়া, এইটো শিং আছে আপোনাৰ। গড়ৰ খৰ্গ, এই হ'ল অসমৰ বিখ্যাত শিংডাল। এখন সোণৰ নিচিনা লাগিছে, কিন্তু সোণৰ নহয় দেই। জংগল কা চিতা। চাওক মোচনটো। বান্দৰ বাৰু বহুত ধৰণৰ বান্দৰ দেখিছে। চিন্তা কৰি থকা বান্দৰ দেখিছে ন? এয়া চব চিন্তা কৰি আছে বান্দৰ। বনাইছে দেই ফটোৱা, কমেডি চিন কৰিবলৈ কাৰণে বনাইছে। অলপ ভালো লাগেচোন। এইটো আপোনাৰ অলপ ভাল লগা বস্তু, ধনুচ চৰাই। আপোনালোকে চিনি পায় নে নাপায়? লাষ্টত আছে আমাৰ হৰিণটো আপোনালোকে গমেই পায়, চবে মাৰি খাই থাকে। হৰিণ ক'ৰ পৰানো আৰু হৰিণ থাকিব। হৰিণ বহুত ভাল দেই, শিং নাই আকৌ। পিছফালে আপোনাৰ মা আছে, তাৰ মাকৰ আকৌ শিং আছে দেই। দেখাই আছোঁ আপোনাক, ব'লক। এইটো চাওক।